आं 90,000 भट मोननानै देरहागोन गेजेराव माखासे सम घन्टाल'सै एबा गाबोन सोरांनाय लोगो लोगोनो खान्थि बायदि जागोन आसाम बिधानसभा बिसायख'थिनि भट साननाय बेखौ नोजोर बोनानैनो गावनि देरहागोनखौ मिजिं आरो फोथायना बेबायदि गोख्रों बाथ्राखौ बुंदों बिथां चरण बरुवा। बिथां चरण बरुवा 47 नं माजबाद बिधानसभा बियाबनिफ्राय बिपिएफ दोलोनि बिजाथि महरै गोबां भटनि फारागथिजों देरहासार जागोन होननानै दाबि खालामदों। चरण बरुवा गावखौ 90,000निफ्राय 1,12,000 भट मोननानै देरहागोन होनना रोखा फोरमायो खौरांनि सिगाङाव। बिथाङा उदालगुरिनि अराङाव श्रीमद भागवत महापुराण सप्ता ज्ञान महायज्ञआव बाहागो लानाय समाव बे बाथ्राखौ बुङो। बिथाङा बुंबावदों दि कंग्रेसनि बिजाथि नारायण अधिकारी बिथाङा बियाबाव 20,000निफ्राय 22,000 भटल' मोनगोन। गुबुन फारसेथिं नैथि मासियाव जय भारत पार्टीजों हेफाजाब होजानाय झारखंड मुक्ति मोर्चानि प्रीति बारला नागा नैथि मासियाव थागोन होननानै फोरमायो बिथां बिपिएफनि दोलोनि बिजाथि चरण बर' बिथाङा। 4 तारिखটো কালি আহি গ'ল, আমি ৰখি আছোঁ, ভাল ফলাফলেই হ'ব। এইটোলৈ আমি তেনেকুৱা কোনো টেনশ্যন হোৱা নাই। কালি আহক, এইটো আহক, ভাল ফলাফল হওক, বহুত কাম কৰিব আছে। ৰাইজে বহুত আশীৰ্বাদ দিছে। এইবাৰ মই পুনৰ বিধায়ক হোৱাৰ পিছত, মন্ত্ৰী হোৱাৰ পিছত সমষ্টিৰ কাৰণে ভালকৈ কাম কৰিবৰ কাৰণে, লগতে গোটেই অসমৰ কাৰণে ভালকৈ কাম কৰি যাবৰ কাৰণে মই আৰু চেষ্টা চলাম। বিটিচিৰ 15টা সমষ্টিটো আমি 15খনে আমি জিকাটো দেখিছোঁ। দুটামান সমষ্টিত অলপ হেৰি আছে, মানে কম ব্যৱধানত জিকিম, কিন্তু বাকী 12ৰ পৰা 13খন আমি খুব বেছি ব্যৱধানত জিকি যাব পাৰিম। মই নিজেতো আমি চবেই হিচাপ কৰি মেলি দলৰ নেতাসকলে হিচাপ কৰিছে, কৰ্মীসকলে হিচাপ কৰিছে, বুথ লেভেলৰ মানুহে হিচাপ কৰিছে। এইবাৰ আমাৰ যিহেতু মাজবাট সমষ্টিত 1,57,000 পলিং হৈছে, তাৰে ভিতৰত মেক্সিমাম আমাৰ 1,05,000লৈকে যাব পাৰে আৰু মিনিমাম 90ৰ তলত নাযায়। এই হিচাপটো দিছে আৰু নহয় টোটেলটো মেক্সিমামটো 1,15,000, টোটেলটো 90, ব্যৱধান 60 মান থাকিব, 60-70 এনেকুৱা দেখিছোঁ আৰু। কংগ্ৰেছেও চাগে ভোট লৈছে, তেওঁলোকেও ভোট ল'ব। তেওঁলোকে আমাৰ হিচাপত তেওঁলোকেও 20-22,000 ভোট পাব পাৰে। নাই, আমি তাৰ কাৰণে কংগ্ৰেছে ভোট পোৱা বুলি আমি ধৰি লৈছোঁ। আমি কংগ্ৰেছে ভোট নাই পোৱা বুলি কোৱা নাই নহয়। কংগ্ৰেছেও চাগে আধা ভোট লৈছে। কংগ্ৰেছে যদি আধা ভোট লয়, তো আমাৰ মাইনৰিটি এলেকাৰ তেওঁলোকে আধা মানে প্ৰায় 16-17,000 ভোট লৈছে। ছেকেণ্ডটো এতিয়া কোৱাটো অলপ দিগদাৰ, তথাপিও যে ডাবল এমে থাকিব নিচিনা লাগে মোৰ।